বেপাৰী পলাইছে বেপাৰী মাছৰ বজাৰ আমাৰ এইটো মাছ মানুহ দুটা মানুহক মাছ কিমান নিছ মাঘৰ বিহু বুলি 50 টকা কিমান 50 টকা আৰু এয়া মই মাছ নিবলৈ আহিছো বেপাৰীটো নেদেখুৱাওঁ বাৰু দেখুৱালে লাষ্ট একেবাৰে টকা নি 30 টকা মান মাছ দিব এয়া চন্দা মাছ আহি লাভ নাই পিছত আহি লাভ বেপাৰী পলাইছে চন্দা মাছ লৈ আহিলো এয়া চন্দা মাছ এতিয়া আমাৰ মাঘৰ বিহু আজি উৰুকা খানাটো হ'ব হাই গাইছ আজি ভোগালী বিহু উৰুকা বুলি এয়া চন্দা মাছ আনিছোঁ চন্দা মাছ তাৰপিছত আজি আমি আৰু দুইটা আৰু ইয়াকে দগচি খাম আৰু মাঘৰ বিহু উৰুকা বলক এতিয়া পূৰা বনোৱা হ'ব গাহৰি খাই দিয়া মাছ ফ্ৰাই কৰি আছোঁ মাছ ফ্ৰাই আৰু খানাটো হ'ব আৰু বেছি টাইম নাই চন্দা মাছ ফ্ৰাই হৈ গ'ল এতিয়া এয়া দালি আলু আৰু এয়া আমাৰ ভাত তাৰপিছত আমি এতিয়া মাঘৰ বিহু উৰুকাটো খাম এয়া লগতো নিবলৈ আহিছিলোঁ বাকী এতিয়া এহেঁতি কিনো বনাইছে আমি চাম আজি মাঘৰ বিহু কি বুলি কয় উৰুকা ভোজ ভাত কি বনাই আছে চাম আমাৰ ইয়াৰ ৰান্ধনি লাগি আছে এয়া ৰান্ধনি কিবা এটা কয় এইফালে বহুত এনেকৈ ক'বলৈ নাই আৰু এতিয়া এনেকৈ বেয়া হেৰিত আছো না কিয় বেয়া হেৰি ৰুমতহে আছে একো নাই ক না কিবা এটা ক হাই বাকী আৰু হেপী বিহু